বহুত গৰম চাব পাৰে 8 to 9 for kids and men saloon. হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ বৰ্তমান দুলীয়াজান কাম এটাত গৈ আছোঁ। আৰু মোৰ লগত যাব আৰু এজন লগৰ। এতিয়া বৰ্তমান তাৰ ঘৰলৈ গৈ আছোঁ, লগৰজনক লগত লৈ দুলীয়াজান গৈ আছোঁ। বলক। বৰষুণ দিওঁতে এইখিনি গোটেইখিনি পানী ফুল হৈ আছে, পথাৰ পূৰা ফুল হৈ আছিলে। আৰু এতিয়া চব এতিয়া ৰ'দ 2-3 দিনতে শুকাই। বহুত গৰম চলো চলতে হে। মই এতিয়া পালোহি ৰঙাগড়া, 2 নং ৰঙাগড়া। এইটো ৰাস্তাও যাব পাৰে, এইফালে ৰাস্তা এটা আছিলে, এইটো ৰাস্তা যাব পাৰে। এতিয়া এইটো ৰাস্তা আছে, মই যাম এতিয়া এইফালে হ'লে মানে লগতো ঘৰ সোনকালে পামগৈ। এতিয়া এইটো ৰাস্তাই গৈ আছোঁ, গাঁৱৰ ৰাস্তা। কিছুমান ঠাইত পানী হৈ আছে যে, সেইটো কাৰণে ৰুব পৰা নাই। ইয়াত পানী নাই বাৰু, সেইটো কাৰণে ৰুলে সোনকালে। ইয়াতে লগ পাই গ'লোঁ লগৰটোৰ লগত গৈ আছোঁ। সি ক'লে মোৰ গাড়ীখনো লৈ যাওঁ, ৱাশ্বিং চেণ্টাৰ নিব লাগে, গাড়ীখন ধুব লাগে বুলি ক'লে। এতিয়া তাৰ লগতে গাড়ীত গৈ আছোঁ। মোৰ অলপ কাম আছে বাৰু। এটা টিপলিং পালোহি, টিপলিং দলং বাইকনে টিপলিং। এতিয়া যাম আমি সোঁহাতে। এয়া আছে গেছ কোম্পানী। এখন কি বনি আছে? এখন নাৰ্ছিং হোম বনি আছে। পালোহি পিপলতল, এইফালে অইলৰ পিপলতল। এতিয়া ষ্টপ ৰ'বলি। পালোহি ডেইলি বজাৰতে কাম এটা আছে, ৰখিব লাগিব। এতিয়া ঠিক আছে, কামটো কৰি লওঁ, তাৰপৰা লগ পাই আছোঁ। এতিয়া গাড়ী চাড়ী হৈ গ'ল, এতিয়া পাইছোঁহি 16 নম্বৰ ৰৈ আছোঁ। আহি ৱাশ্বিং চেণ্টাৰ পৰা আহি এতিয়া চুলিটো কটুৱাই যাওঁ বুলি ভাবিছোঁ। অলপ বেছি দীঘল হৈ গ'ল। এতিয়া আহিছোঁ মই এইখন চাব পাৰে 8 to 9 for kids and men saloon. যাওঁ বলক ভিতৰলৈ, কেনেকুৱা কি আপোনাক সকলোকে দেখাম। গেছ কোম্পানীৰ ফ্ৰণ্টতে আছে, গেছ কোম্পানীৰ এইটো ফ্ৰণ্টতে 8 to 9 এই বিল্ডিংটো দেখিবই, 8 to 9 বুলি আছে। 8 to 9 বলক ভিতৰত সোমাওঁ। এয়া দেখিছে, ধুনীয়া। এইপিনে পেইণ্টিং লগাই থৈছে, এইপিনে দাদা আছে। কিমান দিন হ'ল এইখন খোলা আপোনাৰ? খোলা 2 মাহ হৈছে। 2 মাহ আছে ন? আপুনি এড্ৰেছটো কৈ দিয়ক ভালকৈ।
এই গেছ কোম্পানী ফ্ৰণ্টৰ সুভাষ এৰিয়া একদম চাইডতে ছাইডত আছে ন আপুনি দেখিব চাব পাৰে ইয়াত গেছ কোম্পানীৰ মুখতে আছে 829 চেলুন এসব পুৰা ধুনীয়াকৈ খুলিছে বেছি দিন হোৱা নাই 2 মাহ হৈছে আপোনালোকে আহিব হেৰি আপোনালোকেও আহিব ইয়াত কেনেকুৱা পায় কি কয় কি পায় জনাব আপোনালোকে আৰু মোৰ নাম ক'লে বা অলপ ডিছকাউণ্ট দিব নে কি কয় অ'কে দিম বুলি কৈছে আৰু মই ফোন নম্বৰটো আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম বাৰু আপোনালোকে কল কৰি ল'ব কল কৰি ইয়াত আহিব তাৰপৰা মই দাদাক সুধোঁ এতিয়া কেনেকুৱা কি কৰে কওকচোন আপোনালোকৰ ইয়াত কি কি ফেচিলিটি আছে फेस वाश स्क्रब ये की कोई ब्लीच सीरीज फेशियल आपका स्पा और मसाज আছে বডি মাসাজ মেচিন আছে এইবিলাক সকলো কৰিব পাৰিব শ্যাম্পু টেম্পু সব কৰিব পাৰিব স্পা কৰিব পাৰিব ষ্ট্ৰেট কৰিব পাৰিব কালাৰ সব আপোনালোকে মনত থব যে 829 চেলুন গেছ কোম্পানীৰ ফ্ৰণ্টত থকা দুলিয়াজনৰ গেছ কোম্পানীত যিটো ফ্ৰণ্টত আছে 829 বুলি চেলুন এখন আছে সেইখনে আপোনালোকে আহিব মই ফোন নম্বৰটো ডেছক্ৰিপশ্যনত দি থ'ম বাৰু আপোনালোকে কল কৰি ইয়ালৈ আহি যাব আপোনালোকে চাব পাৰে ধুনীয়াকৈ কৰি আছে আমাৰ চুলি কটোৱাই দাদা গৈ হওক ঠিক আছে ভাল লাগিল অ'কে আকৌ আহিম অ'কে বলক এয়া আমি এতিয়া তাৰ পৰা আহিলোঁ চেলুনখনৰ নাম আছিলে 829 ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে জনাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটি টিপি দিব ধন্যবাদ জয় অসম